আন দিনবিলাকৰ দৰে আজিও মই বিচনাত বহি গেম খেলি আছিলোঁ, হৰৰ গেম। কিন্তু আজিৰ দিনটো অলপ বেলেগ আছিলে। কিবা মনটো কিবা শান্তি লগা নাছিল। আনকি গেমটো খেলিতো ভাল লগা নাছিলে। আৰু হঠাৎ মই গেমটোত মৰি গ'লোঁ। আৰু তাৰ পাছতে মই বিচনাত ঢলি পৰিলোঁ। কি হৈছিলে মই গম পোৱা নাছিলোঁ। কিন্তু আচল গেমটোতো এতিয়া আৰম্ভহে হৈছে। কিছু সময়ৰ পাছতে মই গম পাইছোঁ যে মোৰ হাত, ভৰি, মুখ সকলো বান্ধি পেলাই মোক এটা বন্ধ কোঠালিৰ মাজত ৰখা হৈছে। সেই বান্ধোনৰ পৰা নিজকে ৰক্ষা কৰিলোঁ বাৰু যেন তেন। কিন্তু তাৰপিছত মোৰ লগত কি হ'ল? মই জীয়াই থাকিলোঁ নে মোক মাৰি পেলালে? মই ঠিকেই ভাবিছিলোঁ। মোৰ লগতো ঠিক সেই গেমটোৰ দৰে হৈছে। মোক এটা বন্ধ কোঠালিত আবদ্ধ কৰি ৰখা হৈছে আৰু মই ইয়াৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই যাব লাগিব। আৰু তাৰ বাবে মই গেমটো খেলিবই লাগিব। চাবিটো ক'ত আছে? বহুত বিচাৰিলোঁ কিন্তু একো নাপালোঁ। অৱশেষত এটা ক্লু আছে এখন বহীৰ ভিতৰত যে চাবি বিচাৰিব লাগে। মানে মই ধৰি বিচাৰি আছোঁ আকৌ ইয়াত দিছে চাবি বিচাৰ। লাহেকৈ মই বহীখনত দিয়ে যেতিয়া চালোঁ বহুত কিবা কিবি দেখিলোঁ, কিন্তু তাৰ ভিতৰত যে হয় মই চাবি বিচাৰিব লাগে। দৰজাখন খোলাৰ পাছত ইফাল সিফাল দুয়োফালে চালোঁ, কাকো নেদেখিলোঁ। ডিঙি শুকাই গৈছিলে, বহুত পিয়াহ লাগিছিলে আৰু সেইবাবে ভাবিলোঁ যে এতিয়া ওলাই যোৱাতকৈ অলপ ৰোৱাই ভাল।
ভয়তে ডিঙি শুকোৱাটো স্বাভাৱিক কথা। ভাল মোৰ হাগা মোটা নহ'লে। যদি হ'ল হয়, কি অৱস্থা হ'ল হয় মোৰ লগত। ইফাল সিফাল কৰি পানী বটল এটা বিচাৰি পালোঁ আৰু পানী বটলটো লৈ খাবলৈ আৰম্ভ কৰিলোঁ। গুটুক 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 পানী খোৱা শব্দ, গটক গটক গিলিলোঁ। তাৰপিছত আমি আকৌ গেমটো ষ্টাৰ্ট কৰিম। পানী খোৱাৰ পাছত জাষ্ট দৰজাখন খুলিছিলোঁ আৰু সন্মুখত মই হঠাৎ দেখিলোঁ এনে এটা ভয়ংকৰ দৃশ্য। আৰু তাৰ পাছত মোৰ হাৰ্টবিট আৰু বাঢ়িবলৈ ধৰিলে। ধাক 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 ধাক। ক'ত লুকাওঁ ক'ত নুলুকাওঁ সিফাল সিফাল কৰি থাকোঁতে ভাবিলোঁ যে বিচনা তলত সোমাও যাওক, নহ'লে মোক আজি ধ্বংস কৰি দিব, চফা কৰি দিব, মাৰি পেলাব। বিচনাতল বিচনাতল। আকৌ মোৰ হাৰ্টবিট বাঢ়ি আছে দুক 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 দুক। তাৰপিছত মই যি দেখিলোঁ সেয়া মোৰ গোটেই গা ভৰি বুকুৰ নোম দাং খুৱাই দিলে। আৰু কি দাং খালে ঠিক নাই। বহুত সাহস কৰি মই সেই ৰুমটোৰ পৰা ওলাই আহিলোঁ। ইফাল সিফাল কৰি আগবাঢ়িবলৈ ধৰিলোঁ। চাইছোঁ কিজানি আকৌ ওলাই বা সেই পিশাচে যখিনীজনী। যদি এইবাৰ মোৰ লগত কিবা হয়, মইতো জীয়াই থাকিব নোৱাৰিম। মোৰ কি হ'ব? টেম্পেচাৰ বাঢ়ি গৈছে, মোৰ জ্বৰ উঠিছে, মোৰ কি হৈছে মই ক'ব পৰা নাই। এটা বন্ধ কোঠালীৰ দৰজা খুলি চালোঁ। চাৰিওফালে আন্ধাৰ গোটেই ৰুমটো। টৰ্চটো উলিয়াই লৈ মই ইফাল সিফাল কৰি চাব ধৰিলোঁ। আৰু তাৰ পাছত মই যি দেখা পালোঁ সেয়া সপোনতো মই ভাবিব নোৱাৰোঁ। কি হয় এডাল কি? পলা পলা। দি থক। কি হয়? মাথা ঘূৰাইছে, মাথা ঘূৰাইছে। ইয়াৰ পাছৰখিনি আপোনালোকে দ্বিতীয় এপিছডত পাব, যদি এইটো এপিছড মৰম দিয়ে তেন্তে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জল্দি জল্দি কমেণ্ট কৰক আৰু লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকৰ ওচৰলৈ এনেকুৱা ধৰণৰ মজা মজা কণ্টেণ্ট আনি থাকিম, ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিম। আপোনালোকক কমেণ্ট কৰি ক'ব পাৰে যে কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগিব। গতিকে আজি ইমানেই আছিলে, বাই বাই। কি পৰিলে তাত? কি পৰিলে?